সকলোকে স্বদেশ অধ্যয়ন এক চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মহাত্মা গান্ধীৰ বিষয়ে খুবেই গুৰুত্বপূৰ্ণ 12টা প্ৰশ্ন আলোচনা কৰা হৈছে। প্ৰশ্নকেইটা খুব গুৰুত্বপূৰ্ণ, গতিকে একেবাৰে শেষলৈকে চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে, কোনটো কোম্পানীৰ লগত চুক্তিবদ্ধ হৈ মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ নাটাললৈ গৈছিল? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে দাদা আব্দুল্লাহ এণ্ড কো। দক্ষিণ আফ্ৰিকাৰ নাটালত মহাত্মা গান্ধীয়ে গঢ় দিয়া ৰাজনৈতিক সংগঠনটোৰ নাম কি? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে নাটাল ইণ্ডিয়ান কংগ্ৰেছ। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰকাশ কৰা পত্ৰিকাখনৰ নাম কি আছিল? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে ইণ্ডিয়ান অপিনিয়ন। গান্ধীজীয়ে কেতিয়া সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰে? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে 1915 চনত। কোন চনত গান্ধীজী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহে? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে 1915 চনত। মহাত্মা গান্ধীক ব্ৰিটিছে কিয় কেশৰ-ই-হিন্দ উপাধি প্ৰদান কৰিছিল? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে দ্বিতীয় বোৱাৰ যুদ্ধত এম্বুলেন্স সেৱাত গান্ধীজীৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে ব্ৰিটিছসকলে মহাত্মা গান্ধীক কেশৰ-ই-হিন্দ উপাধি প্ৰদান কৰিছিল। গান্ধীজীক মহাত্মা বুলি প্ৰথম কোনে সম্বোধন কৰিছিল? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে মহান আত্মাৰ গৰাকী বুলি মোহনদাস কৰমচাঁদ গান্ধীক মহাত্মা নামটো প্ৰদান কৰিছিল। মহাত্মা গান্ধীক জাতিৰ পিতা সন্মানটো কোনে প্ৰদান কৰিছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা সন্মানটো প্ৰদান কৰিছিল। সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক কেতিয়া জাতিৰ পিতা সন্মানটো প্ৰদান কৰিছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1944 চনৰ 6 জুলাইত। মহাত্মা গান্ধীক লৰালি কালত কি বুলি মাতিছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে মুনিয়া গান্ধী বুলি মাতিছিল। আন্তৰ্জাতিক পৰ্যায়ত কোন চনৰ পৰা মহাত্মা গান্ধীৰ জন্মদিন অৰ্থাৎ 2 অক্টোবৰ তাৰিখটো আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 2007 চনৰ পৰা। কোন চনত মহাত্মা গান্ধীৰ ফটো সম্বলিত ভাৰতীয় টকা ছপা হয়? অৰ্থাৎ ভাৰতীয় টকাত মহাত্মা গান্ধীৰ ফটো কেতিয়াৰ পৰা ছপা হয়? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1969 চনৰ পৰা, অৰ্থাৎ মহাত্মা গান্ধীৰ 100 বছৰীয়া জন্ম জয়ন্তীৰ পৰা। যদিহে ভিডিঅ'টোৰ পৰা কিবা এটা হ'লেও শিকিব পাৰিলে তেন্তে ভিডিঅ'টোত লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।